আছো ৰবা। তুমি? মই নাইছো। আচ্ছা। ৰবাচোন কল এটা আহিছে। কাৰ লগত ৱেইটিং আছিলা? নাই, লগৰ এজনৰ লগত। অ'কে, বিশ্বাস কৰোঁ দিয়া তোমাক মই। এনেই সুধিলো। শুনা, মই এজনী ছোৱালীক বহুত লাইক কৰোঁ জানা। হয় নেকি? আজি ক'লা মোক। আগতে কিয় কোৱা নাছিলা? চৰি, ক'ব লাগিছিল তোমাক। কোৱা নাই কি কৰিম? প্ৰপ'জ কেনেকৈ কৰিম? কিবা এটা আইডিয়া দিয়াচোন। মই কি আইডিয়া দিম? মই নিজে ভাল পাই পেলাইছো তোমাক। কি? নাই নাই, একো নহয়। তাইক ডাইৰেক্ট কৈ দিয়া তুমি। বেছি লেট কৰি থাকিলে কিন্তু মোৰ দৰে হ'ব। ভালটো পাইছিলো, কিন্তু ক'বই নোৱাৰিলো। কি? তোমাৰ কথা বাৰ বাৰ কৈছা যে। নাই, একো নহয়। শুনা, মই ৰাখিছো। তুমি তাইক কল কৰি আজিয়ে প্ৰপ'জ কৰি দিয়া। বাই। হেল্ল', জুনু। ডাইৰেক্ট কল কাট কৰি দিলা যে? কোনে কল কৰিছিল? জেছে কৰিছিল। বাট কি জানা, তাইক যে মই মিছা কিয় ক'লো যে ফ্ৰেণ্ড এজনে কল কৰিছিল বুলি। তাইতো মোৰ অনলি ফ্ৰেণ্ড। তুমিহে জানা আৰু কি ভাবিবা ক'লা। আৰু যে তাইক এজনী ছোৱালীৰ কথা কওঁতে, আৰু মই এজনী ছোৱালীক ভাল পাওঁ, বাট ক'ব নোৱাৰিছো। তুমি হেল্প কৰাচোন। কওঁতে কিবা বেলেগ কৰি ৰিপ্লাই দিলো। পিছে তুমি কাক ভাল পোৱা? মোক ক'ব পাৰিবানে নোৱাৰিবা? এতিয়াচোন কিবা মনে নাযাইছে ছোৱালীজনীক ক'ব। জেছৰ কথা ভাবি মন নাযাইছে নেকি? ধৰিব নোৱাৰি আছোচোন কিবা। শুনা, তাই চাগে তোমাক ভাল পায়, সেইবাবে তোমাৰো ক'ব মন নাযাইছে। আৰু তাইৰ ৰিপ্লাইবোৰো তুমি বেলেগকৈ পাইছা। শুনা, তাই যদি তোমাক ভাল পায় তেন্তে তুমি বহুত লাকি। কাৰণ তাই ভাল পায়ো তোমাক কোৱা নাই, বিকজ তোমালোকৰ ফ্ৰেণ্ডশ্বিপৰ কাৰণে। মোৰ মতে এইটোৱে হ'ব। ঠিকেই কৈছা। মোৰো তাইৰ প্ৰতি কিবা বেলেগহে ফিলিং আহিলো। সময় থাকোঁতে সকলো ঠিক কৰি লোৱা। যোৱা। থেংক ইউ জুনু, থেংক ইউ ছ' মাছ। বাই। হেল্ল', খন কৈ দিলা নেকি? কেনেকৈ ক'ব পাৰিম? কিয়? সাহস নাপালা নেকি? নাই, নাপালো। কাৰণ মনটো জান কাৰোবাক ভাল পাই পেলাইছে। হয় নেকি? ইয়েছ, সঁচা ক'বা, তুমি মোক ভাল পোৱা ন? আৰু লুকুৱাই কিয় আহিছা? কোৱা। পাওঁ, কোৱা নাছিলো। যদি তুমি বেয়া পাই কথা কোৱা বন্ধ কৰি দিয়া, আৰু যদি এনেকুৱা হল হয়, মই জীয়াই থাকিব নোৱাৰিলো হয়। ইমান ভাল পোৱা মোক, আৰু কোৱা কিয় নাছিলা? চৰি। হ'ব। আৰু শুনা, মোৰ মনটো কাক ভাল পাই পেলাইছে জানা? তোমাক জেছ। কি? সঁচাই? সঁচাই। আই লাভ ইউ জেছ। লাভ ইউ টু।